মৰ্ণিং ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিছোঁ। বহুত দিন হ'ল ভিডিঅ' এনেকৈ বনোৱাই নাছিলোঁ আৰু আজি তাকে বোলো ভাবি ভিডিঅ'টো বনাই দিওঁ। আজি এফালে ওলাইছোঁ গোটেইবোৰ লগৰ স্কুলৰ গোটেই লগৰবোৰ মিলি, যিহেতু বছৰটো লাষ্ট সেইকাৰণে আৰু কেইটামান ঘণ্টাৰ পিছতে হয়তো নতুন বছৰ আৰম্ভণি হ'ব। আজি হৈছে 31 ডিচেম্বৰ। তাকে আমি অকণমান ওলাই যাওঁ, সকলো লগে ভাগে ফুৰি আহোঁগৈ, লগতে এসাঁজ খাই আহোঁগৈ বছৰটো শেষ বুলি। নতুন বছৰ আহি আছে যিহেতু আপোনালোকে জনাবচোন কোন বছৰটো লাষ্ট। আৰু মোৰ পিকনিক মানে বছৰটো লাষ্ট হয় যদিও মোৰ পিকনিক এইটো ফাৰ্ষ্ট হৈছে, প্ৰথম পিকনিক, সেইবাবে ওলাইছোঁ। আৰু আছে তো ভিডিঅ'টো চাই থাকিব, ভিডিঅ'বোৰ চাই থাকিব, তেতিয়া সকলো গম পাব। ব'লক তেতিয়াহ'লে আপোনালোককো দেখাওঁ। দুইজনী ওলালোঁ আৰু আহি আছে এইখন গাড়ীত। এখন একদম খালী যাব, মানে আমি 3 বা 4জনীহে যাম। আৰু এখন আহি আছে গাড়ী, সেইখনত আহি আছে 6-7জনীমান। তো আজি গৈ থাকোঁ, ভিডিঅ'টো চাই থাকিব আপোনালোকে, ক'ত যাওঁ আপোনালোকক ভিডিঅ'টো চাই থাকিব, তেতিয়া গম পাব দেই। আহি পালোহি পিকনিক জেগা, অকণ বহি লৈছোহি আহি, চাই থাকিব। টাইম চাহ খাব লৈছোঁ, চাহ বাকিছে। পিকনিকত আহি আমাৰ ৰাইজে কাটি আছে শাক পাচলি। আমাৰ বনাইছে, বনাব লৈছোঁহে, বাকীবোৰ খালে চাওকচোন। বহুত দূৰৰ পৰা আহিছে এখেতলোক, আৰু সোনকালে আহি পালেহি যে সেইকাৰণে সকলোৱে বনালে। আমাৰবোৰ অকণমান দেৰি হ'ব। আমাৰ ৰান্ধনীজনী অকণমান লেজি, মানে দেখিছে নাই, তাই বহুত লেজি, কি ক'ম আৰু। এইফালে হেল্পাৰ, আমাৰ হেল্পাৰ হেপী নতুন বছৰ নকবি তেনেকুৱা। ভাবি দিছা মোক মৰমে ফুটা, তুমি তুমি বহুত কথা মই হে কেঁচা तुम्हें समझन तो दिन तोरा वसई सराना। মাংস হৈ আছে, এতিয়া ইমান মানুহ আহিলে ন। বহুত দূৰ দূৰ মানুহ আহিছে কিন্তু। তুই নাচবে মিনি কোনো আমাকে রাতি ঝলক ঝলক সারি তোকে এনে দিব গরি, পিন্দিকে তুই নাচবে মিনি কোনো আমাকে রাতি দিনে রাতে তোকে গরি মনে পড়ে রে তোরে কথা ভাবি রে। বেটি মাম কাছে দেখা দে বেটি, মাম কাছে পেট পুরোছে। খানা টাইম হৈ গ'ল, একদম চিম্পুল খানা, যিহেতু আমাৰ তাত সময় একদম কম। বগা খালে বগা, ৰঙা খালে ৰঙা। খানা টাইম।
ফুল এনজয় কৰিলোঁ খাই বৈ আজৰি হ'লোঁ আমি ঘৰলৈ যাব লৈছোঁ দেই সকলো গ'ল আৰু আমিহে আছোঁ মানে আমাৰ গাড়ীখন পোৱাহি নাই যিখন